মই NPSৰ বিষয় UPSৰ বিষয় আৰু OPSৰ বিষয় এটোলৈ আজি আহিছো। এতিয়া মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত নিৰ্বাচন আছে এই অলপতে। এতিয়া আমাৰ অল ইণ্ডিয়া NM OPSৰ অধ্যক্ষ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ বন্ধুদেৱৰ লগত যোগাযোগ কৰিছে। তেওঁলোকে সদায় যোগাযোগ কৰি আছে। বিজয় কুমাৰ বন্ধুৰ কথা হৈছে যে ভোট ফৰ OPS আৰু আমাৰো কথা হ'ব লাগে ভোট ফৰ OPS। যিয়ে OPS দিব বা পুৰণি পেঞ্চন দিব তাকে আমি ভোটদান কৰিম। এতিয়া ৰেলৱে কৰ্মচাৰীসকল তেওঁলোকে আন্দোলন কৰি আছে। তেওঁলোকে বিজয় কুমাৰ বন্ধুৰ লগত যোগাযোগ কৰি আছে। আৰু আমাৰ অসমতো আমাৰ সেইটোৱেই হ'ব লাগে যে ভোট ফৰ OPS। নহ'লে এই বৃদ্ধ বয়সত যিটো লাখতি স্বৰূপ যিটো পুৰণি পেঞ্চন সেইটো কাঢ়ি লৈছে। আপুনি কেনেকৈ খোজকাঢ়িব? আপুনি খোজকাঢ়িব কেনেকৈ? লাখুটিডাল যদি লৈ যায় বৰ দুখৰ কথা। চাকৰি কৰিলে কেতিয়াবা পেঞ্চন নাথাকে নেকি? চাকৰি কৰিব পেঞ্চন নাথাকে এইটো এটা কথা নে? সেই মানুহজন বৃদ্ধকালত কেনেকৈ চলিব? তাৰ ল'ৰা ছোৱালীয়ে দেখিব নোৱাৰা হ'ব, ঘৰৰ মানুহে দেখিব নোৱাৰা হ'ব, ঘৈণীয়েকে ভাল নাপাব। কিয়? যিহেতু তেখেতৰ ইনকাম নাই, একেবাৰে জিৰ'। ৰিটায়াৰ হোৱাৰ পিছত মানুহজনৰ মূল্য নাইকিয়া হ'ল। এতিয়া বন্ধু বান্ধৱ ফোন নকৰে, কোনেও ফোন নকৰে, একো খবৰ নলয়। আপোনাৰ টকা থাকিলেহে খবৰ ল'ব। যিসকলে ৰিটায়াৰ হৈছে তেওঁলোকেহে জানে। ৰিটায়াৰ হোৱা কেইজনে তেওঁলোকে বুজি পায় তেওঁলোকৰ যি পানী ধাৰ নচৰা অৱস্থা হৈছে। কিমান বাৰ কম। যিও এটা ইউনিফাইড পেঞ্চন দিম বুলি কৈছে সেইটো বহুদিন আছে। এতিয়াও যোৱা আগষ্টৰ 24 তাৰিখে কেবিনেট ডিচিশ্যন হৈছে। এইটো 25 চনৰ এইটো এপ্ৰিলৰ পৰাহে দিব বুলি কৈছে। ইমান দিন মানুহবিলাকে কি খাই থাকে? এই যে মানুহবিলাক যিবিলাক মানে অৱসৰ লৈছে তেওঁলোকে কি খাই থাকিব? তেওঁলোকে 1000, 1500, 1200 টকাতে সংসাৰ চলিব নেকি? এইটো মানে অসম্ভৱ কথা। মই এইটো আচৰিত মানিছোঁ। চাকৰি কৰিলে পেঞ্চন নাথাকে, তেনেহ'লে MP MLA সকলে কেলেই পুৰণি পেঞ্চন লয়? পুৰণি পেঞ্চন? তেওঁলোকেও NPS লওক। 1000, 1200 টকা তেওঁলোকেও পেঞ্চন পাওক। বুজি পাব তেওঁলোকেও যে কেনেকৈ সংসাৰখন চলে। তেওঁলোকেও বুজি পাব। ক'বলগীয়া আৰু ভাষা নাই। যিটো অৱস্থা হৈছে, মোৰ নিজৰে যিটো অৱস্থা হৈছে, আৰু মোৰ ইয়াৰ আগৰ ভিডিঅ'বিলাকত কমেণ্ট কৰিছে বহুতৰে পানী ধাৰ নচৰা অৱস্থা হৈছে। বহুতে 1326 টকা বোলে পায়, কোনোবাই 1200 পায়, কোনোবাই 1100 পায়, আৰু 1100 পায়, কোনোবাই বোলে 700 টকা পায়। এনেকুৱা ধৰণৰ কমেণ্ট আহে। এইবিলাক কমেণ্ট আহে যে মানুহ মাৰি পেলাব, এওঁলোকে জীয়াই নাৰাখে। যাৰ জৰিয়তে দেশখন চলি আছে, কৰ্মচাৰীৰ জৰিয়তে, যি শিক্ষকৰ জৰিয়তে স্কুলবিলাক চলি আছে, তেওঁলোকক এনেকুৱা কৰাটো অন্যায় হৈছে। আৰু এতিয়াও যিটো UPS দিম বুলি কৈছে, ইউনিফাইড পেঞ্চন স্কিম, তাৰো গেজেট নটিফিকেশ্যন এতিয়াও অহাই নাই। এইটো হ'ব না নাই
তাৰো একো ঠিক নাই। গতিকে মানুহবিলাকৰ কি হ'ব, মই বাৰ বাৰ অনুৰোধ কৰি আহিছোঁ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক যে আমাৰ পুৰণি পেঞ্চনটো ঘূৰাই দিব লাগে। এইবাৰো আজিও দুনাই মই অনুৰোধ জনালোঁ যে আমাৰ পুৰণি পেঞ্চন ঘূৰাই দিয়ক, পুৰণি পেঞ্চন বাহাল কৰক। ধন্যবাদ।